শুনিছিলোঁ যে BPF দলৰ পৰা এটা এলায়েন্সৰ কথা চলি আছে আমাৰ লগত। আজি তাৰিখতো মই শুনাই নাই যে BTC গভৰ্ণমেণ্টৰ আণ্ডাৰত যোৱা 4 বছৰত এটা চাকৰি হ'ল বুলি। এভৰি হাউচ এভৰি ওৱান টয়লেট ওৱান হাউচ বুলি যিটো UPPL মেনিফেষ্টত আছিলে, কি হ'ল? আজি তাৰিখতো মই শুনাই নাই যে BTC গভৰ্ণমেণ্টৰ আণ্ডাৰত যোৱা 4 বছৰত এটা চাকৰি হ'ল বুলি। 2025ত আমাৰ ভূমিকা আপোনালোকে কিবা এটা উমান চাগে পাইছে, কিন্তু এইখিনি আমি ক'ব পাৰিম এইবাৰ 2025ত BTCত যি চৰকাৰ হ'ব, ইয়াতে কংগ্ৰেছ দলৰ শৰীক হ'ব, এইখিনি আমি ক'ব পাৰিম। ৰাইজে আশাবাদী। আমাৰ কংগ্ৰেছ দলৰ স্থিতি চাওক, আমাৰ পাৰ্টিটো হ'ল হাইকমাণ্ড বেছ পাৰ্টি। হাইকমাণ্ডৰ পৰা যিটো আমাৰ নিৰ্দেশ আহিব আমি সেইমতে কাম কৰিম। বৰ্তমান এটা এলায়েন্সৰ কথা বতৰা চলি থকা যেন আমিও গম পাইছোঁ। তো যদি হয় এই এলায়েন্সৰ ধৰ্ম পালন কৰি কেনেকৈ আমি কাম কৰিব পাৰিম, আমাৰ হাইকমাণ্ডৰ যিটো নিৰ্দেশ থাকিব কেনেকৈ আমি কাম কৰিব পাৰিম, এয়া হ'ব আগন্তুক দিনত আমাৰ পৰিলক্ষণীয়। কিন্তু বৰ্তমানলৈকে এলায়েন্স হৈ গৈছে বা হৈ যাব বুলি এনেকুৱা কোনো নিৰ্দেশ আমাৰ এতিয়া অহা নাই। হয়, কিছুমান কথা বতৰা চলি আছে, আমিও শুনিছিলোঁ যে BPF দলৰ পৰা এটা এলায়েন্সৰ কথা চলি আছে আমাৰ লগত। যদি হয় ইট ইজ মষ্ট ৱেলকাম। আপোনালোকে জানে যদি BPF আৰু কংগ্ৰেছৰ যিটো ভোট শ্বেয়াৰ হয়, ইয়াক যদি একগোট কৰি দিয়া যায়, এয়া আটাইতকৈ ডাঙৰ ভোট শ্বেয়াৰ হয় BTCত। আৰু এই ভোট শ্বেয়াৰে আমি BTCখন আকৌ এটা সুশাসন ব্যৱস্থা স্থাপন কৰিব পাৰিম বুলি আমি ভাবোঁ। প্ৰমোদ বড়ো ডাঙৰে BJPক লৈ চৰকাৰ কৰিলে, চেণ্ট্ৰেলত BJP চৰকাৰ, ষ্টেটত BJP চৰকাৰ, BTCতো BJP চৰকাৰ। আপুনি কওক BTCত কেইখন নতুন ইণ্ডাষ্ট্ৰী হ'ল, BTCত কেইখন নতুন চাকৰিৰ কাৰণে দিয়া হ'ল, যে নতুন চাকৰি পাল? আজি তাৰিখতো মই শুনাই নাই যে BTC গভৰ্ণমেণ্টৰ আণ্ডাৰত যোৱা 4 বছৰত এটা চাকৰি হ'ল বুলি। যেতিয়া চাকৰি নহ'ব, মানুহৰ হাতত পইচা নাথাকিব, এমপ্লয়মেণ্ট নাথাকিব, তেতিয়ালৈ আপুনি কেনেকৈ আশা কৰিব পাৰে যে আপোনাৰ এখন সমাজ ব্যৱস্থা উন্নত হ'ব পাৰে বুলি? আৰু নিজৰে ডেটা কয়, মানুহে বোলে ফিক্সড ডিপজিট কৰিব। আজিয়ে মই ৰাতিপুৱা এখন পেপাৰ পঢ়ি আছোঁ, তাতে এখন আৰ্টিকেল ওলালে টাইমছ অফ ইণ্ডিয়াত যে মানুহৰ বোলে ফিক্সড ডিপজিটৰ ৰেট কমি গ'ল। কিয় কমি গ'ল? তাৰমানে ইনকাম নাই। এই চেম বস্তুটো আমাৰ BTCতো হৈ আছে। ইনকামৰ কি ব্যৱস্থা আছে আমাৰ ল'ৰা ছোৱালীবোৰৰ?